তদন্ত কৰি আছে কোনোবা কোনোবাটো নকল হায়াৰ ছেকেণ্ডাৰী BA পাছ হ'ব লাগে হায়াৰ ছেকেণ্ডাৰী মানুহকে চাকৰি দিছে এইটো নকল নহয় একশ্যন কেনেকুৱা লাগে মাৰা একশ্যন লাগে না খোৱা একশ্যন লাগে আসামত মই এনেকুৱা দেখা নাই লোৱাৰ আসামত হয় লোৱাৰ আসামত কি শ্ৰীৰামপুৰ এইটো কি ডিপাৰ্টমেণ্ট আমাৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট 40টা মিটিঙত বহুত ভিতৰুৱা মানে কিছুমান কথাটো কোৱা নাযায়তো সব কথাটো কোৱা নাযায় মুঠতে আমি বহুত সিৰিয়াছ এজেণ্ডা লৈ পেলাই আমি বহুত এজেণ্ডা আমি আলোচনা কৰিছোঁ সব কথা আমি ডিছকাছ কৰিব নোৱাৰে ভালে আলোচনা হৈছে আৰু এনে আমাৰ হাইলাইট কৰিব লগাটো হ'ল যেনিবা আমি BPF দল হিচাপে এই ছামাৰ ভেকেশ্যনত আমি কোচিং কিছুমান ডিষ্ট্ৰিক্ট ৱাইজত কোচিং কেম্প খুলিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক লৈ এতিয়া আমি ইহঁতক যিহেতু ছামাৰ ভেকেশ্যনটো শেষ হ'বলৈ গৈ আছে ক্লজিং চেৰিমনি ডিষ্ট্ৰিক্ট ৱাইজত কৰিব লাগে এইটো আমি ডিচিশ্যন লৈছোঁ মানে চেৰিমনিয়েল গাৰ্জেন আৰু টিচাৰসকলক সন্মান দি পেলাই আমি ক্লজিং চেৰিমনিটো কৰিম বুলি আমাৰ ডিচিশ্যন আহিল আৰু ইয়াৰ পিছত আমাৰ ভাল ভাল এজেণ্ডা লৈ আমি আলোচনা কৰিছিলোঁ ক'ব নোৱাৰি না কিছুমান কথাটো কোৱা নাযায় না মুঠতে ভাল BTC সকলো জাতি জনগোষ্ঠীক কেনেকৈ আমি লৈ কাম কৰি যাওঁ সেইবিলাক বিষয় লৈ আমি আলোচনা কৰিম মুঠতে ভাল ভাল এজেণ্ডা আছিল আমি ক'ব নোৱাৰে কিছুমান আপোনালোকে একটা হ'ল আপাৰ আসামত খুব চিৰিয়াছ মেটাৰ হৈ আছে ফ্লাডত তো আমি দলৰ হৈ পেলাই এই কেইদিনৰ ভিতৰতে আমিতো ইমান দূৰত যাব নোৱাৰে সেইকাৰণে আমি 50 লাখ টকাৰ চেক চিফ ৰিলিফ ফাণ্ডত দিব লাগে বুলি আমাৰ PMPত আলোচনা হৈছে আমি এইটো দিম 50 লাখ টকাৰ CM ৰিলিফ ফাণ্ডত সেইটো আমি দিম আৰু এনেকুৱা আৰু আছে হয় আমি জানো আমিও দুখিত যেনেকুৱা পৰিৱেশ হৈছে খুব বেয়া আৰু অসম চৰকাৰ হিচাপে আমি যিখিনি দেখি আছোঁ যিখিনি অফিচাৰসকলৰ পৰা আৰম্ভ কৰি যিখিনি দায়িত্ব লৈ পেলাই কাম কৰিব লাগে সেইটো কৰি থকাটো মই দেখিবলৈ পাইছে আৰু বহুত NGO বহুত দল সংগঠন জড়িত হৈ আছে যিমান পাৰে সহায় কৰিবৰ কাৰণে কিন্তু আমি ইয়াত আমিও যদি যাব পাৰিলে ভাল আছিল যেন হওক আমি দল হিচাপে চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত আমি 50 লাখ টকা চেক দিব ওলাইছোঁ এই 2 দিনৰ ভিতৰত আমি দি দিম আগতে এনেকুৱা বান দেখিছিল নে আপাৰ আসামত মই এনেকুৱা দেখা নাই লোৱাৰ আসামত হয় শ্ৰীৰামপুৰ গেটত BPF দাদাগিৰি টেক্স দাদাগিৰি টেক্স এইবিলাক মই সেইদিনাই কৈছোঁ আপোনালোকৰ ইয়াতে কৈছোঁ মই এইটো কিবা ডিপাৰ্টমেণ্ট হয় নেকি এইটো কিবা ডিপাৰ্টমেণ্ট এইটো কি ডিপাৰ্টমেণ্ট ডিপাৰ্টমেণ্টৰ কথা শুনা তো ডিপাৰ্টমেণ্ট যদি নহয় আমি কেনেকৈ কাম কৰিম ইয়াত যদি ডিপাৰ্টমেণ্টে নহয় ডিপাৰ্টমেণ্ট হ'লে বেলেগ কথা কি সিন্ডিকেট কি শ্ৰীৰামপুৰ এইবিলাক কি ডিপাৰ্টমেণ্ট আমাৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট 40টা ডিপাৰ্টমেণ্টৰ ওপৰত আমি কাম কৰি আছোঁ আমাৰ শ্ৰীৰামপুৰ ডিপাৰ্টমেণ্ট নাই সিন্ডিকেট ডিপাৰ্টমেণ্ট আমাৰ হাতত নাই যদি থাকিলে হয় কৰিলে হয় আমাৰ হাতত ট্ৰেন্সফাৰে নহয় কোনে চলাই আছে যিসকলে অসম চৰকাৰ চলাই আছে না কোন চলাই আছে মই নাজানো কিন্তু শ্ৰীৰামপুৰ ডিপাৰ্টমেণ্ট নাই সিন্ডিকেট ডিপাৰ্টমেণ্ট মই দেখিবলৈ পোৱা নাই যদি থাকিলে হয় মই ক'ব পাৰিলে হয় ইণ্ডাষ্ট্ৰী আছে ইয়াত আপুনি চাকৰি দিব পাৰিব কি ইণ্ডাষ্ট্ৰী আছে ইয়াত BTC নিব সব মানুহে চাকৰি নাপায় সব মানুহে চাকৰিও
পাই বুলিও ইমান কিবা নহয়, সেইকাৰণে আমি ল'ৰা ছোৱালীসকলক যিমান পাৰে সেইদিনা আমি 2 লাখ টকা দি পেলাই কিবা একটা সংস্থাপন কৰিব পাৰে নেকি, সেইটো মই কৰিছোঁ আৰু কৰিব। চাকৰি ইমান বহুত ল'ৰা ছোৱালী আছে আজিৰ দিনত, ডিষ্ট্ৰিক্টে চাব ডিভিজন গাঁৱে হিচাপ নাই, বহুত ল'ৰা ছোৱালী ভাল শিক্ষিত মানুহ আছে, কিন্তু চবে চাকৰি পোৱাটো অসম্ভৱ, এইটো চবে বুজি পায়। সেইকাৰণে আমি সেইবিলাক কিবা একটা দি পেলাই কিবা একটা কামত লগাব পাৰে লাগে, সেইকাৰণে আমি সেইদিনা 2 লাখ টকা দিয়া ডিপাৰ্টমেণ্টেই নহয়। কি ডিপাৰ্টমেণ্ট এইটো? কিবা ডিপাৰ্টমেণ্ট হয় নেকি? ডিপাৰ্টমেণ্ট থাকিলে মই কৰিলে হয়। কি শ্ৰীৰামপুৰ গেট, কি চিণ্ডিকেট, এইটো কি ডিপাৰ্টমেণ্ট হয়? কি ডিপাৰ্টমেণ্ট এইটো? মোক দিয়কচোন, যদি ডিপাৰ্টমেণ্টেই হয় মোক দিয়ক, তেতিয়া মই চলাম। সমাপ্ত হৈ আছে, তদন্ত কৰি আছে, কোনোবাটো নকল। হায়াৰ ছেকেণ্ডাৰী BA পাছ হ'ব লাগে, হায়াৰ ছেকেণ্ডাৰী মানুহকে চাকৰি দিছে, এইটো নকল নহয়। তেতিয়ালৈকে বাতিল কৰিব চাগে। নাই, কমপ্লিটে আহিছে, প্ৰায় ফাইলটো মোৰ তাত আহিছে বোধ হয়, এই কেইদিনতে আহিব। কিমানজন বিষয়া ইয়াত নাই, এইটো ফাইল আহিলেহে গম পাব মই। প্ৰমোদ বড়ো য'ত গ্ৰেজুৱেট লাগে, ইয়াতে ইণ্টাৰমিডিয়েট মানুহক BA পাছ বুলি চাকৰি দিছে, এইবিলাক আমি চালি চাব লগা নাই। সেইবিলাক বাতিল কৰিব ছাৰ। এইটোতো 100% হ'ব। একশ্যন কেনেকুৱা হ'ব BJP চৰকাৰৰ? কি একশ্যন? ইয়াৰ ঘৰত একশ্যন কেনেকুৱা লাগে? মাৰা একশ্যন লাগে না খোৱা একশ্যন লাগে আপোনাক? থেংক ইউ।